নমস্কাৰ বন্ধুসকল, কি খবৰ? মই প্ৰিয়ম আৰু আপোনালোকে চাই আছে কথাকুৰ ইউটিউব চেনেল। তো এতিয়া টাইম হৈছে 6:04 আৰু মই আজি মোৰ চাইকেলখন লৈ আপোনালোকক দেখুৱাম। আৰু মই ইয়াত অক্টোপাছ ট্ৰাইপত লগাই ল'ব পাৰিলোঁ, কিন্তু বহুত ট্ৰাই কৰিলোঁ নহ'ল। তো এনেকৈ হাতেদিয়ে ভিডিঅ' বনাম, তো চাই যাওক। এতিয়া চাইকেল চলাই মই আহিলোঁ, মানে অলপ বহুত আগতে আহিলোঁ। এতিয়া টাইম হৈছে 7:45 আৰু আজি হৈছে ৰাখী বন্ধন। তো হেপী ৰাখী বন্ধন টু অল। তো মানে আজি আপোনালোকৰ চাগে ঘৰত কোনোবা ভণ্টি বা বা আছে, তেওঁলোকে চাগে অলৰেডি ৰাখীত পিন্ধালে। আৰু আপোনালোকে কি দিলে এইটো প্লিজ কমেণ্ট কৰি জনাব। মোৰ চাইকেলখন কালি ঠিক কৰালোঁ আৰু এতিয়া চাইকেলখন ধুব লাগিব। আৰু বহুত দিন থৈ দিয়াৰ কাৰণে এইটো টাইট হৈ গ'ল। তো ইয়াত অলপ তেল দিব লাগিব, ইয়াত দিব লাগিব, এই চেইনত দিব লাগিব। চ' ফাৰ্ষ্ট চাইকেলখন ধুই লওঁ। স্বাহা। তো এতিয়া পূৰা এয়া চাইকেল ধুৱাই হৈ গ'ল। আৰু এতিয়া মই অলপ স্পককেইটাত অইল দি আনোগৈ। তো তেতিয়া অইল দি আনোগৈ। চ' সেয়া অইল দি আনোগৈ। তো এতিয়া গৈছিলোঁ মই
চাইকেলত তেল দিবলৈ মানে চাইকেল স্পকত তেল দিবলৈ, কিন্তু সেইখন আমাৰ ছাইডতে গেৰেজ আছে, চ' এইখন দোকান বন্ধ হৈ আছিলে। তো মই ভাবিলোঁ আৰু 1-2 ঘণ্টামানৰ ভিতৰত খুলিব। তো এতিয়া মই বহুত দেৰি ৰ'লোঁ, এতিয়ালৈকে নাই খোলা। আৰু এতিয়া মই গৈছিলোঁ 7:45 মানত, আৰু এতিয়া টাইম হৈছে 8:59। ইমান দেৰি ৰখিলোঁ, হ'লেও মানে দোকান খোলা নাই। আৰু চাইকেলখন বহুত বেয়াও হৈ আছে, মানে এনেই মই কালি পেডেল চেডেল মানে নতুনকৈ লগাইছোঁ। তো মানে আৰু আজি একদম মানে সোনকালে উঠিছোঁ, ৰাতিপুৱা ইমান ধুনীয়াকৈ মানে ভিডিঅ' বনাইছোঁ, এটা হাতত মোবাইল লৈ আৰু এখন হাতেদি চাইকেল ধৰিছোঁ। তাৰপিছত আপোনালোকক মই এনেকৈ দেখাই গৈ আছোঁ। মোৰ বহুত কষ্ট হৈছে। প্লিজ 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 মোক লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াই মই নতুন ভিডিঅ' বনোৱাৰ প্ৰেৰণা পাম। আৰু ভিডিঅ'টো শেষ হোৱা নাই, মই এনেই কৈছোঁৱে মানে কিমান কষ্ট হৈছে। চ' আৰু লগতে আজি ৰাখী বন্ধনো, তো আকৌ এবাৰ অথনি ক'লোঁ হেপী ৰাখী বন্ধন, তো হ'লেও আকৌ এবাৰ আপোনালোকক হেপী ৰাখী বন্ধন। আপোনালোকৰ ঘৰত চাগে ভনী বা আছে, তেওঁলোকে ৰাখী পিন্ধালেই চাগে অলৰেডি। আৰু আপোনালোকে নিজৰ ভনী বা বাক কি দিলে এইটো প্লিজ কমেণ্ট কৰিব। আৰু কি দিলে, তাৰপিছত মানে এনেকৈ ভিডিঅ' বনাই আছোঁ। আৰু কেইদিনমান দিন আৰু এটা কথা, কেইদিনমান দিন মই ভিডিঅ' নবনাওঁ, কিয়নো 25 তাৰিখৰ পৰা আছে মোৰ পৰীক্ষা, 25 তাৰিখৰ পৰা 1 ছেপ্টেম্বৰলৈকে। হ'লেও মই 28 তাৰিখে এটা ভিডিঅ' দিবলৈ ট্ৰাই কৰিম, কিন্তু দিনত পঢ়িলে মই আবেলিৰ পৰা বনাম। 28 তাৰিখে এটা ভিডিঅ' দিব ট্ৰাই কৰিম। চ' তাৰপিছত 1 ছেপ্টেম্বৰলৈকে আছে। আৰু 2 ছেপ্টেম্বৰত হৈছে মোৰ বাৰ্থডে। চ' মোৰ 2 ছেপ্টেম্বৰত পৰীক্ষা নাই, শেষ হৈ যাব। সেইবাবে মোৰ বাৰ্থডেটো ধুনীয়াকৈ ব্লগ পাবই। আৰু 1 ছেপ্টেম্বৰলৈকে পৰীক্ষা, এতিয়া কি কৰিম আপোনালোকে কওক। 28 তাৰিখে হ'লেও মই এটা ভিডিঅ' দিব ট্ৰাই কৰিম। তো আজি এইটো লাষ্ট ভিডিঅ', তো 28 তাৰিখে আপোনালোকে ডাইৰেক্ট চাব। এতিয়া আৰু মোৰ ছাবস্ক্ৰাইবাৰো লাহে লাহে বাঢ়ি আছে। এতিয়া 175 হৈ গ'ল অলৰেডি। আৰু ভাবোঁ যে অতি সোনকালে 200 হৈ যাওক। তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। মই আপোনালোকক কৈছোঁৱেই মানে 175 ছাবস্ক্ৰাইবাৰ হৈ গ'ল, আৰু 200 সোনকালে হৈ যাব চাগে। এতিয়া 200 হ'ব, লাহেকৈ 300 হ'ব, 400 হ'ব, 500 হ'ব, 600 হ'ব, 700, 800, 900 আৰু 1000। মই ভাবোঁ অতি সোনকালে 1000ও হ'ব। আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু লাইক নকৰে। তো ইয়াৰ আগত যোনটো দিছিলোঁ গাড়ীত লাভলি নাবা বুলি টাইটেল আছিলে, তো সেই ভিডিঅ'টোত 80টামান ভিউজ আহিছে 4 দিনমানত। তো লাইক 12টা নে 13টা আহিছে। মানে আপোনালোকে চাইহে মাত্ৰ, লাইক নিদিয়ে। আৰু ইমান কষ্ট হয়, সেইটোৱে কৈছোঁ মানে। আৰু এই ভিডিঅ'টোত বিশেষ একো নাই, মই মাত্ৰ এই ভিডিঅ'টোত বেছিকৈ বকিহে আছোঁ। আৰু আপোনালোকে চাগে মোৰ বকনি শুনি টান পাইছে, কিন্তু যোনটো সঁচা সেইটো কৈছোঁ, যোনটো ভিডিঅ'ৰ কাৰণে কষ্ট কৰিছোঁ সেইটো কৈছোঁ। চ' আপোনালোকে যদি লাইক কমেণ্ট নিদিয়ে ভাল নালাগে, সেইকাৰণে মই কৈছোঁ। তো আমাৰ ঘৰত আজি ঘৰৰ কাম চলি আছে লাইটৰ। এয়া লাইট গোল গোল। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি যাব।